হেল্ল' বন্ধুসকল, আজি আমি পৰিসীমা আৰু কালিৰ বিষয়ে আলোচনা কৰিম। ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে। চাওক, প্ৰথমতে আমি পৰিসীমা বুজিম, তাৰপিছত আমি কি কৰিম, কালিৰ বিষয়ে জানিম। পৰিসীমা মানে কি? এটা বস্তুৰ চাৰিওফালৰ সীমা। ধৰক এটা বাগিচা আছে, এইটো এটা বাগিচা। এতিয়া এই বাগিচাটো যদি কোনোবাই কয় যে পৰিসীমা কিমান, তেতিয়া কি কৰিম আমি, এই বাগিচাটো ধৰক ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ইয়াৰ পৰা গৈ 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 ইয়াৰ পৰা আকৌ এইঠাইত যে আছে কিমান ডিষ্টেঞ্চ হ'ব, ধৰক যিখিনিৰ পৰা আমি আৰম্ভ কৰিছোঁ সেইখিনিৰ পৰা গৈ 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 আকৌ আগৰ ঠাইখিনিত গৈ পাওঁতে কিমানখিনি দূৰত্ব আমি আহিলোঁ, সেইখিনি হ'ব কি আমাৰ পৰিসীমা। সেইকাৰণে কি হ'ব, যদি আমি এটা চতুৰ্ভুজ আকৃতি নাইবা ত্ৰিভুজ আকৃতি নাই যেনেকুৱা আকৃতি আমাক নিদিয়ক কিয়, সেইটোৰ ক্ষেত্ৰত যদি আমি কি কৰিব লাগে, পৰিসীমা আমি উলিয়াব লাগে, তেতিয়া কি কৰিম আমি, সেই বস্তুটোৰ বাহিৰৰ ছাইডবিলাক যিবিলাক আছে, যিবিলাক বাহু আছে, সেই বাহুকেইটা যোগফল ল'লেই হৈ যাব। চাওকচোন, ধৰক এইটো এটা আয়ত লৈছোঁ। আয়তৰ ক্ষেত্ৰত কি হয়, এইটো যদি এ হয়, এইটো কি হ'ব, এ হ'ব। এইটো যদি বি হয়, এইটো কি হ'ব, বি হ'ব। হ'বনে? এতিয়া চাওক, এই আয়তৰ ক্ষেত্ৰত যদি কোনোবাই সুধে যে পৰিসীমা কি, তেতিয়াহ'লে কেনেকৈ ওলাম চাই লওক। এ আছে কেইটা, দুটা, বি আছে কেইটা, দুটা, গতিকে টুৱাইচ এ প্লাছ টুৱাইচ বি, এনেকৈ নিলিখি কি লিখা হয়, টুৱাইচ এ প্লাছ বি। গতিকে আয়তৰ পৰিসীমা কি, টুৱাইচ এ প্লাছ বি। এটা হৈছে আয়তৰ পৰিসীমা, আয়তৰ পৰিসীমা। এতিয়া চাওক, বৰ্গ এটা লৈছোঁ, এতিয়া বৰ্গটো যদি যিকোনো এটা বাহু লওক, এইটো এটা বাহু, ধৰক এইটোৱে, গতিকে ইয়াত চাৰিটা বাহু আছে, গতিকে চাৰিটা বাহুৰ যোগফল কি হ'ব, এ এ এ এ যোগ কৰিলে চাৰিটা এ, গতিকে কি হ'ব, 4a। গতিকে বৰ্গৰ পৰিসীমা কি হ'ব, ইনটু এ, যেহেতু চাৰিটা এ, গতিকে কি হ'ব, 4a। এতিয়া তেনেকে ত্ৰিভুজ এটাৰ ক্ষেত্ৰত কি হ'ব, শৰ্টকাট খালি ইয়াতে বুজাই দি আছোঁ। পৰিসীমা মানে কি, যিহেতু বাহিৰৰ ছাইড কেইটাৰ বাহুকেইটাৰ যোগফল। পৰিসীমা মানে এটা কথা কি, বাহিৰৰ বাহুকেইটাৰ যোগফল। গতিকে সহজে আমি যাতে কৰিব পাৰোঁ তাৰ কাৰণে এই সূত্ৰবিলাক। এতিয়া চাওক, ত্ৰিভুজ এটা কি হয়, ইয়াৰ পৰিসীমা কেনেকৈ হ'ব, এইটো যদি এ হয়, এইটো যদি বি হয়, এইটো যদি চি হয়, তেতিয়া কি হ'ব, ত্ৰিভুজ এটাৰ পৰিসীমা কি হ'ব, এ প্লাছ বি প্লাছ চি। একেবাৰে সহজ। ত্ৰিভুজ হ'ল, চতুৰ্ভুজ, এনেকা যিকোনো চতুৰ্ভুজ হয়, চতুৰ্ভুজৰ ক্ষেত্ৰত কি হ'ব, চাৰিটা বাহু থাকিব, এ প্লাছ বি প্লাছ চি প্লাছ ডি হ'ব। এতিয়া চাৰিটা বাহুৰ যোগ আছে, ধৰক এটা এক্সাম্পল দিছোঁ, এইটো হৈছে আপোনাৰ 2 চেণ্টিমিটাৰ, এইটো ধৰক 3 চেণ্টিমিটাৰ, এইটো ধৰক 5 চেণ্টিমিটাৰ, তেতিয়াহ'লে কিমান হ'ব, 2 প্লাছ 3 প্লাছ 5 কিমান হ'ব, 10। এনেকৈ আমি কি কৰিব লাগিব, আটাইকেইটা বাহুৰ মান যোগ কৰি দিলে কি হ'ব, আপোনাৰ আটাইকেইটা বাহুৰ মান যোগ কৰি দিলে ত্ৰিভুজটোৰ কি হ'ব, পৰিসীমা হ'বগৈ। এতিয়া চাওক, আয়তৰ হ'ল পৰিসীমা, বৰ্গৰ পৰিসীমা হ'ল, এতিয়া সামান্তৰিক বা ৰম্বাস বা যিকোনো হ'লে কি হ'ব, একে নিয়ম হ'ব। সামান্তৰিক যিমানে নহওক কিয়, আটাইকেইটাৰ ক্ষেত্ৰত কি হ'ব, এইটো ৰুলে হ'ব। সামান্তৰিক হ'লে কিয় এইটো ৰুল হ'ব, চাওক, এটা সামান্তৰিক এ বি বি হ'ব, গতিকে এইটোৰ ক্ষেত্ৰত আৰু এইটোৰ ক্ষেত্ৰত কি হ'ব, এইটো দুটাই আছে, দুটা বি আছে, গতিকে সামান্তৰিক ক্ষেত্ৰত কি হ'ব, আয়তৰ ৰুলে হ'ব। সামান্তৰিক আয়ত এটা কি হয়, সামান্তৰিক হয়, সেইকাৰণে কি হ'ব, সামান্তৰিকৰ যিটো পৰিসীমা এইটো কি হ'ব, আয়তৰ যিটো পৰিসীমা এইটো কি হ'ব, সামান্তৰিকৰ পৰিসীমা হ'ব। এতিয়া চাওক, ৰম্বাসৰ ক্ষেত্ৰত কি হ'ব, বৰ্গৰ নিচিনাই হ'ব। ৰম্বাসৰ কি থাকিব, চাৰিটা বাহু সমান, গতিকে কি হ'ব, বৰ্গৰ যি সেইটোৰ কি হ'ব, একে হ'ব। এতিয়া ৰম্বাসৰ হ'ল, তাৰপিছত এতিয়া ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত কি হ'ব, ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত চাৰিটা বাহুৰ মান যোগ কৰি দিলে হৈ গ'ল। এতিয়া যিকোনো বস্তুৰ ক্ষেত্ৰত একে হ'ব, খালি এটা বস্তু মনত ৰাখিব লাগিব কি, চাৰিটা বাহুৰ
মানকেইটা যোগ কৰি দিলে হৈ গ'ল। এতিয়া আমি কি কৰিম, যেহেতু পৰিসীমাৰ বিষয়ে সিমান ডিটেইলছত কৰিব নালাগে, এতিয়া কি কৰিম কালিৰ বিষয়ে আলোচনা কৰিম। এতিয়া কালিৰ বিষয়ে আলোচনা কৰাৰ আগতে কালিৰ কি সেইটো বস্তু বুজি পাব লাগিব। বন্ধুসকল, আমাৰ দৈনন্দিন জীৱনত কি হয়, মাটি কি কৰিব লাগিব, মাপজোখ কৰিব লাগে, মাপজোখ কৰিব লাগে। এতিয়া কাপোৰৰ জোখ ল'ব লাগে। ধৰক দৰ্জি দোকানত গৈছে, এটা চাৰ্ট বা চোলা এটা চিলাই কৰিব, তেতিয়াহ'লে দৰ্জিয়ে কি কৰিব, 2 মিটাৰ কাপোৰ লাগিব। 2 মিটাৰ মানে ধৰক দীঘে 2 মিটাৰ, বহলে 1 মিটাৰ, গতিকে per মিটাৰ স্কুৱেৰ, আচলতে ক'ব লাগে মিটাৰ স্কুৱেৰ ক'ব লাগে, সাধাৰণতে কি বুলি কওঁ, মিটাৰ বুলি কওঁ। এতিয়া কাপোৰ বা মাটি বা বিভিন্ন ধৰণৰ এনেকুৱা যিবিলাক বস্তু আছে, যিবিলাক সমতল ক্ষেত্ৰৰ নিচিনা বস্তু, সেইবিলাক বস্তু কি কৰিব লাগিব, যেতিয়া আমি জোখিব লাগিব তেতিয়া আমি কি কৰিম, এৰিয়া বা কালি ব্যৱহাৰ কৰিম, বা ক্ষেত্ৰফল বুলিও কোৱা হয়। এতিয়া চাওকচোন বস্তুটো কেনেকুৱা। ধৰক এটা বস্তু এনেকুৱা আছে, ধৰক সমান ডিষ্টেঞ্চত, ধৰক 3টা সমান ডিষ্টেঞ্চত আগ দিলা হৈছে, এতিয়া এইফালে আছে 4টা সমান ডিষ্টেঞ্চত, একে ডিষ্টেঞ্চ। এতিয়া চাওক এই বস্তুৰ ক্ষেত্ৰত মই কি কৰিছোঁ, এইখিনি হৈছে 1, এইখিনি ইয়াৰ পৰা এইটো 0, ইয়াৰ পৰা এইখিনি আহোঁতে আমাৰ 1 হৈছে, আকৌ ইয়াৰ পৰা এইখিনি যদি 1 হয়, ইয়াৰ পৰা এইখিনি যদি 1 হয়, তাৰমানে 1 মিটাৰ বা ফুট বা সেন্টিমিটাৰ, ধৰক মিটাৰ, সবকেইটা মিটাৰ। এতিয়া আকৌ ইয়াৰ পৰা ইয়ালৈ কি হয়, 1 মিটাৰ, ইয়াৰ পৰা ইয়ালৈ 1 মিটাৰ, ইয়াৰ পৰা ইয়ালৈ 1 মিটাৰ। এতিয়া কি হ'ল, তাৰমানে আমাৰ যে এই বস্তুটো আছে, এই বস্তুটোৰ ক্ষেত্ৰত কি হ'ল, ইয়াৰ এই দীঘ হৈছে 1 মিটাৰ, বহল হৈছে কি 1 মিটাৰ, গতিকে এই মিটাৰটো 1 মিটাৰৰ দীঘে 1 মিটাৰ, বহল 1 মিটাৰৰ বস্তু কেইটা আছে, 1 2 3 4 5 6 7 8 9টা আছে। দীঘে বহলে 1 মিটাৰ হোৱা বস্তু ইয়াত কেইটা আছে, 9টা। গতিকে ইয়াত চাওক, এইখিনি বস্তু যদি সম্পূৰ্ণ লওঁ, তেতিয়া 1 2 3টা, গতিকে 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ, গোটেইখিনি মিলি হ'ল 3 মিটাৰ। আকৌ এইখিনি মিলি হ'ল কিমান, 3 মিটাৰ। তাৰমানে আমি কি পালোঁ, যদি বহলে 3 মিটাৰ হয় আৰু যদি দীঘল যদি 3 মিটাৰ হয় এটা বস্তুৰ, তেতিয়াহ'লে ভিতৰত আমি কেইটা 1 মিটাৰৰ টুকুৰা পাওঁ, 9টা 1 মিটাৰৰ টুকুৰা পাওঁ। এতিয়া এইটো বস্তু চাওঁ, এতিয়া যদি দীঘে যদি 4 মিটাৰ হয়, এতিয়া দীঘা মিলালে কিমান 4 মিটাৰ, বহলাই ল'লোঁ 3 মিটাৰ আগত আছে সেইটোৱে থাকক। যদি লওঁ তেতিয়াহ'লে ইয়াৰ ভিতৰত 1 মিটাৰৰ টুকুৰা কেইটা পাম, ধৰক এইটো অলপ ডাঙৰ দেখা যাচ্ছে, এইটো 1 মিটাৰ টুকুৰা বুলি ভাবি লওঁ। 1 2 3 4 5 6 7 8 9 10 11 12টা হ'ল, গতিকে 12টা যে পালোঁ, কাপোৰটো বা বস্তুটো আমি কেনেকৈ লৈছোঁ, দীঘে লৈছোঁ এতিয়া 4 মিটাৰ, এটা হৈছে 4 মিটাৰ, এইখিনি লৈ বহলে কিমান হ'ল 3 মিটাৰ, গতিকে বহলে 3 মিটাৰ, দীঘে 4 মিটাৰ লোৱাৰ ফলত ইয়াৰ ভিতৰত কিমানটা 1 মিটাৰৰ টুকুৰা পোৱা গ'ল, 12টা। গতিকে 12টা যে 1 মিটাৰৰ টুকুৰা পোৱা গ'ল, এইটো আমি কেনেকৈ সহজে পাব পাৰিম, চাওক 3 পূৰণ 4 সমান কিমান হয়, 12। গতিকে কালি বস্তুটো হৈছে, এইটো বস্তু হৈছে সহজ ভাষাত কালি। তাৰমানে কিমানখিনি ঠাই আগুৰি আছে, এইটো চাওক, এইটো এটা আয়তৰ নিচিনা বস্তু হৈছে নে নাই, আয়তৰ নিচিনা বস্তু হৈছে। গতিকে আয়তৰ ক্ষেত্ৰত যদি কোনোবাই সোধে কালি কি, তেতিয়াহ'লে কি কৰিব লাগিব, এয়া বহলৰ লগত দিশটো পূৰণ কৰি দিলে কি হ'ব, কালিটো ওলাই যাব। তাৰমানে ধৰক আয়তৰ দিশ যদি L হয় আৰু বহল যদি B হয়, তেতিয়াহ'লে ইয়াৰ কালিটো হ'ব L ইনটু B, দিশ ইনটু প্ৰস্থ, L ইনটু B। তাৰমানে কি হ'ল, এটা আয়তৰ কালি হ'ব L ইনটু B। এতিয়া চাওক বৰ্গৰ ক্ষেত্ৰত কি হয়, এইটো এটা বৰ্গ বুলি ধৰি লৈছোঁ। এতিয়া বৰ্গৰ সদায় কি হয়, বাহুকেইটা সমান, তাৰমানে দিশ কি হ'ব, যদি A হয় বিও কি হ'ব, বহলে কি হ'ব, A হ'ব, বহলে কি হ'ব, A হ'ব। দিশ আৰু বহল কি, যিহেতু সমান, গতিকে দিশ আৰু প্ৰস্থ সমান কাৰণে দুয়োটা A, গতিকে A লগত A পূৰণ কৰিব লাগিল, A পূৰণ A ইকুৱেল কি হ'ব, A পূৰণ A ইকুৱেল
এ স্কোয়ার গতিকে বৰ্গ সূত্ৰটো এনেকৈ মনত আহিব পাৰে কি বৰ্গৰ কালি সমান সমান এ স্কোয়াৰ তাৰপিছত আয়তৰ কালি হ'ব কি এল ইনটু বি এনেকৈ কৰিব পাৰি এতিয়া চাওক সামান্তৰিক আছে তাৰপিছত ট্ৰেপেজিয়াম সামান্তৰিক এইবিলাকৰ বিষয়ে আমি জানিব লাগিব বন্ধুসকল এতিয়া মই এটা সামান্তৰিক আঁকিছোঁ চাওক সামান্তৰিক এটা আঁকি দিছোঁ এতিয়া কি হৈছে এটা সামান্তৰিক এতিয়া চাওক মই ইয়াক এটা মডিফাই কৰি আছোঁ চাওক কেনেকৈ কৰোঁ এতিয়া চাওক এইখিনি যদি আমাৰ কি হয় ধৰক এল এইখিনি যদি আমাৰ নাইবা এল নাইবা বি এটা যিকোনো এটা দি লওক এইখিনি যদি এল হয় আৰু এইখিনি যদি ইয়াৰ পৰা এইখিনিলৈ যদি এইচ হয় তেতিয়া চাওক কি হৈ আছে এই টুকুৰাখিনি যে আছে এই টুকুৰাখিনিয়ে কাটি আনক কাটি আনি এই ইয়াত বহাই দিয়ক কেনেকুৱা হ'ব এনেকুৱা হ'ব না নাই হা তাৰমানে এইখিনি মনে কি হ'ল কেঞ্চেল হৈ গ'ল না নাই এইখিনি ক'ৰ পৰা আহিল এইখিনি কাটি আনি ইয়াত বহাই দিছোঁ তেতিয়া এইটো এটা কি হৈ গ'ল আয়ত হ'লনে গতিকে আয়তৰ কালি সমান সমান কি হ'ব এই দীঘলোৱা এই প্ৰস্থটো পূৰণ তাৰমানে ইয়াৰ কালি হ'ব কি এল পূৰণ ইয়াৰ প্ৰস্থ কি হ'ব এইখিনি চাওক এইখিনি যিমান এইখিনি সমান গতিকে এল ইনটু এইচ বুজি পাইছেনে নাই চাওক আকৌ কৈছোঁ প্ৰথমতে আমাৰ এইখিনি নাছিল আছিল নেকি নাই এইখিনি যেতিয়া নাথাকিব তেতিয়াহ'লে কি হ'ব এতিয়া এটা সামুদ্ৰিক হ'ব এই টুকুৰাখন কাটি আনি যেতিয়া মই ইয়াত বহাইছোঁ তেতিয়া এইখিনি নোহোৱা হৈ গ'ল এইখিনি নোহোৱা মানে কি এটা আয়ত হৈ গ'ল আয়তৰ কালি কি এই দিক কিন্তু প্ৰস্থ দিক মানে এলটো লিখিছোঁ প্ৰস্থটো কি এইখিনি লিখি দিছোঁ গতিকে কি হ'ল আগৰ বস্তুখিনি থাকি গ'ল নাই গতিকে আমাৰ এটা যদি সামুদ্ৰিকৰ কালি লিখিব দিয়ে বা সূত্ৰটো কি হ'ব এই দিগৰ লগত এই উচ্চতাটো পূৰণ কৰিব লাগিব কিন্তু এইটো নহয় কোনটো এই উচ্চতাটোহে পূৰণ কৰিব লাগিব গতিকে উচ্চতাটো ওলাই ল'ব লাগিব নাইবা যিকোনো এটা পদ্ধতি কি কৰিব লাগিব দিয়া থাকিব লাগিব নাইবা ওলাই ল'ব লাগিব বন্ধুসকল এতিয়া কি কৰিম ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত যিবিলাক সমমিত ট্ৰেপেজিয়াম সেইটোৰ কালি উলিয়াম সমমিত ট্ৰেপেজিয়াম মানে কি এইটা সাইডতে আমাৰ ইফালে যিমান যেনেকুৱা আছে সেইফালে তেনেকুৱা আছে তেনেকুৱা যদি ট্ৰেপেজিয়াম আছে সমমিত ট্ৰেপেজিয়াম সেইটোৰ কালি আমি কেনেকৈ উলিয়াম সেইটো এতিয়া কৰিম এই যে এটা ট্ৰেপেজিয়াম ৰাখিছোঁ এইটোৰ কালি আমি কেনেকৈ কৰিব পাৰোঁ চাই লওক ইয়াত প্ৰথমতে এইটোৰ দিক যদি আপোনাৰ এ থাকে এইটো যদি বি থাকে তেতিয়াহ'লে কি কৰিব লাগিব এই দুটাৰ গড় উলিয়াই ল'ব লাগিব গড় কেনেকৈ উলিয়াম এ প্লাছ বি বাই 2 এই দুটাৰ গড় উলিয়ালে ধৰক আমি এটা লম্ব পালোঁ এতিয়াতো বহলটো ক'ত পাম এতিয়া বহলটো হ'ব ইয়াৰ পৰা ইয়াৰ লম্ব দূৰত্ব মানে এইচ গতিকে এইখিনি এটা বস্তু পালোঁ আমি এইটো হৈছে আমাৰ লম্বটো এই ওপৰটো আৰু তলটো যে আছে এই দুটা আমি গড় উলিয়াই লৈছোঁ এ প্লাছ বি বাই 2 এটা হৈছে আমাৰ লম্বটো এটা ইয়াৰ লগত কি কৰিব লাগিব বহলটো লাগিব বহলটো কি ইয়াত এইটো নহ'ব না এইটোতো বহল নহয় এইখিনিহে ল'ব লাগিব গতিকে এইখিনি হৈছে এইচ গতিকে এই এইচটো পূৰণ কাৰণ ইয়াক আমি শ্বৰ্টকাট এনেকৈ লিখিব পাৰিম ইয়াক লিখা হয় কেনেকৈ এই হাফটো আগত এ প্লাছ বি ইনটু এইচ এইটো হয় আমাৰ ট্ৰেপেজিয়ামৰ কালি এতিয়া এটা লিষ্ট হিচাপে দি দিছোঁ এইটো মনত ৰাখি দিব অলপ আগত যিখিনি আলোচনা কৰিলোঁ সেইখিনি শ্বৰ্টকাট দি দিছোঁ আয়তৰ কালি কি দিক পূৰণ প্ৰস্থ এল ইনটু বি বৰ্গৰ কালি কি বাহু পূৰণ বাহু সমান সমান এ স্কুৱেৰ সামান্তৰিকৰ কালি কি ভূমি পূৰণ উন্নতি সমান সমান এল ইনটু এইচ উন্নতি এইচে বুজাইছে উন্নতি মানে কিন্তু যিটো আমাৰ বহল সেইটো নহয় তেৰকৈ থকাটো নহয় যেতিয়া পোনে যে লম্বভাৱে যিটো লোৱা হ'ব সেইটোহে ধৰক তাৰমানে এইটো সামান্তৰিক যে আছে ইয়াৰ ক্ষেত্ৰত এইটো কিন্তু আমাৰ এইচ নহয় কিয় এইচটো ক'লে হ'লে এইখিনিৰ পৰা ইয়াৰ ওপৰত লম্বভাৱে যিটো ল'ম সেইটো ডিষ্টেঞ্চটো হৈছে আমাৰ এইচ আকৌ এলটো হৈছে কি ইয়াৰ পৰা ইয়াত এইখিনি হৈছে এল তাৰপিছত ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত কি হৈছে
ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত কি হৈছে আমাৰ যে বাহু দুটা যে আছে এইটো বাহু এ এইটো বাহু বি এই দুটা যোগ কৰি লৈ তাৰপিছত উন্নতি কিন্তু এইটো নহয় এইচ এইটো নহয় কোনটো এইচ এইটো এইচ এইটো এইচ এইটোৰ লগত এই দুটা যোগ কৰি তাৰপিছত হাফটো তাৰমানে এই হাফটো লৈ তাৰপিছত এইটো আৰু এইটো যোগ তাৰ লগত কৰিম কি এই এইচটো গতিকে তেনেকৈ কৰিব লাগিব বন্ধুসকল এতিয়া আমাৰ বৃত্তৰ ক্ষেত্ৰত চাওঁ বৃত্তৰ এটা কথা মন কৰিব লাগে বৃত্তৰ আমি কি থাকে সেইটো জানিব লাগিব কি থাকে এইটো যে কেন্দ্ৰ আৰু এই আটাইখিনি ইয়াৰ পৰা যদি আৰম্ভ কৰে ইয়াৰ পৰা আকৌ যদি এইটো ঠাইত আহে এইটো কি বুলি ক'ব পৰিধি বুলি ক'ব বৃত্তৰ পৰিধি কিমান যদি এইটো হতে বা পৰিসীমা বৃত্তৰ পৰিসীমা পৰিধি গতিকে বৃত্তৰ পৰিধি কিমান এইটো চাওক বৃত্তৰ পৰিধি হ'ব আপোনাৰ কি হ'ব টুৱাইছ পাই আর পাই মানে কি পাই মানে আছে 3.14 বা 22/7 22/7 ধৰি লোৱা হৈছে 3.14 আৰু ডট বহু এখিনি আছে ইয়াক শর্টকাট কৰিবলৈ কি কৰা হয় পাই ইকুৱেল 3.14 ধৰা হয় নাইবা কেতিয়াবা কৰিবলৈ সুবিধা হোৱাৰ কাৰণে 22/7 হিচাপে ধৰি লোৱা হয় এতিয়া এইটো হৈছে আমাৰ পৰিধিটো এতিয়া ইয়াৰ এটা কালি আছে বৃত্তৰ কালি কি পাই আর স্কয়ার এটা r2 কি এটা r2 কি জানিব লাগে এই যে কেন্দ্র আছে কেন্দ্ৰৰ পৰা পৰিধি লৈ বৃত্তৰ চাপ যে আছে বৃত্তৰ চাপ এই বৃত্তৰ চাপডাল যে আছে এই বৃত্তৰ চাপডাল লৈ যিমান ডিসটেন্স হ'ব এইখিনি কি বুলি কয় ব্যাসাৰ্ধ বা r এটা ব্যাসাৰ্ধ মানে আছে ব্যাসৰ আধা কেইটা প্ৰশ্ন তেনেকা থাকে যে এই আটাইখিনি ডিসটেন্স দিয়া থাকে এইটো হৈছে d মানে আছে কি d is twice r বা r equal d/2 এতিয়া এই দুটা বস্তু আমাৰ মনত ৰাখিব লাগিব এইটো আছে কি টুৱাইছ পাই r হৈছে আমাৰ পৰিধিৰ ক্ষেত্ৰত বৃত্তৰ পৰিধি যদি ওলাব লাগে এইটো ব্যৱহাৰ কৰিম আৰু মানে কি যেটা ব্যাসাৰ্ধটো আকৌ বৃত্ত এটা যদি কালি উলিয়াব দিয়ে তেতিয়াহ'লে এইটো ইউজ কৰিম আৰু উদাহৰণবিলাক আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বহুত কেইটা এক্সাম্পল লৈ পৰীক্ষাৰ প্ৰশ্নবিলাক লৈ আলোচনা কৰিম এতিয়া ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিম ত্ৰিভুজ আমাৰ তিনিটা ধৰণৰ হ'ব পাৰে এনে সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ বা বিষমবাহু ত্ৰিভুজ এতিয়া আটাইকেইটা ত্ৰিভুজত কাটিব পৰা কোনটা হ'ব পাৰে তেও চাই লওক প্ৰথমতে পৰিসীমাটো চাওক ত্ৰিভুজৰ পৰিসীমা কি ধৰক যিকোনো এটা ত্ৰিভুজ যদি হয় ইয়াৰ পৰিসীমা হ'ব কি বাহুকেইটাৰ যোগফল ধৰক এইটো যদি a থাকে এইটো যদি b হয় c যদি হয় a + b + c হ'ব আমাৰ এই ত্ৰিভুজটোৰ পৰিসীমা কিন্তু এনেকুৱা ত্ৰিভুজ যদি হয় যে ইয়াৰ আটাইকেইটা বাহুৱে সমান সমান a a a তেতিয়া কি হ'ব ইয়াৰ পৰিসীমা হ'ব আপোনাৰ 23 a যদি সমবাহু ত্ৰিভুজ হয় সমবাহু যদি ত্ৰিভুজ হয় ইয়াৰ কালি হ'ব পৰিসীমা মানে তিনিটা বাহুৰ যোগফল 23 এটা সমদ্বিবাহু ত্ৰিভুজৰ হলে কি হ'ব এইটো হ'ব কি b গতিকে টুৱাইছ a + b হ'ব মানে সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু যোগ কৰি দিম আৰু যেটো বাহু বেলেগ আছে সেইটো বাহু যোগ কৰি দিলে হৈ গ'ল এতিয়া বিষমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কিন্তু কি হ'ব a + b + c এইটো হৈছে কি আমাৰ পৰিসীমা এতিয়া ত্ৰিভুজৰ কালিটো চাওক কেনেকৈ যাম কালি সদায় ত্ৰিভুজৰ কালি দুটা ধৰণে উলিয়াব পাৰি প্ৰথমটো চাওক এইটো যদি এটা ত্ৰিভুজ হয় এইটো ত্ৰিভুজৰ কালি হ'ব হাফ ইনটু ভূমি পূৰণ উন্নতি এইটো সূত্র ইউজ কৰি কৰিব পাৰি এইটো কেনেকৈ কৰিব আহিল এইটো আপোনাৰ আহিছে চাওক কেনেকৈ ধৰক এইটো এটা ত্ৰিভুজ সেম এই ত্ৰিভুজটো উলটাই দিলে কি হ'ব এনেকুৱা নহ'ব জানো এই ত্ৰিভুজটো যেতিয়া আমি উলটাই দিম তেতিয়া এনেকুৱা হ'ব না নাই এই ত্ৰিভুজটো উলটাই দি ইয়াৰ লগত লগাই দিছোঁ তেতিয়া এই দুটা ত্ৰিভুজ হৈ গ'ল এই দুটা ত্ৰিভুজ মিলি এটা আহিছে সামান্তৰিক যদি সামান্তৰিক হয় এটা সামান্তৰিকৰ কালি কি ভূমি পূৰণ উন্নতি সামান্তৰিকৰ কালি কি ভূমি পূৰণ উন্নতি কিন্তু যেহেতু
সামুদ্ৰিকত ইয়াত দুটা ত্ৰিভুজ আছে, কিন্তু ইয়াত এটা ত্ৰিভুজ হ'লে আমাৰ কালি কি হ'ব, এক দুইয়েৰে হৰণ মানে দুইয়েৰে হৰণ কৰা মানে কি হাফ পূৰণ, হাফ ইনটু ভূমিপূৰণ উন্নতি হ'ব কি আমাৰ ত্ৰিভুজৰ কালি। এতিয়া আমি এইটো হিৰণৰ সূত্ৰ, হিৰণৰ যিটো সূত্ৰ আছে সেইটো ব্যৱহাৰ কৰি আমি কৰিব পাৰি। সেইটো চাওকচোন, এতিয়া হিৰণৰ সূত্ৰত কি হয়, হিৰণৰ সূত্ৰত এইটো যদি এ হয়, এইটো যদি বি হয়, এইটো যদি চি হয়, তেতিয়া এছ হ'ব এছ ইকুৱেল এ প্লাছ বি প্লাছ চি বাই 2 হয়নে? তাৰপিছত এতিয়া হিৰণৰ সূত্ৰ মতে কি এছ ইনটু এছ মাইনাছ এ এছ মাইনাছ বি এছ মাইনাছ চি, এইটো হৈছে সূত্ৰটো হিৰণৰ সূত্ৰ। এইটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ ত্ৰিভুজবিলাকৰ কালি উলিয়াব পাৰি। এতিয়া চাওক, এই ত্ৰিভুজৰ যে সূত্ৰটো আছে, এই সূত্ৰটো আমি কি কৰিম, এতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম। চাওক, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়, এইটো কিমান ডিগ্ৰী হয়, 90 ডিগ্ৰী হয়, 90 ডিগ্ৰী হয়। ইয়াৰ ক্ষেত্ৰত 90 ডিগ্ৰী হোৱাৰ লগে লগে কি হ'ব, এইটো হ'ব কি ভূমি, এইটো হৈছে কি ভূমি, উন্নতি হ'ব কি আমাৰ এটা বাহু, উন্নতি হ'ব আৰু উচ্চতা কি হ'ব এটাই হ'ব। এইটো যদি এ হয়, এইটো যদি বি হয়, ইয়াত কিন্তু এক্সট্ৰাকৈ আকৌ উন্নতি ওলাব নালাগে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। গতিকে এইটো ডাইৰেক্টলি হ'ব কি হাফ ইনটু এ ইনটু বি। এইটো যদি চি হয়, চি কোনো প্ৰয়োজনে নাথাকিব এইটো ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। এতিয়া আকৌ যদি সমবাহু ত্ৰিভুজ হয়, তিনিটা বাহু যেতিয়া সমান হ'ব, এতিয়া কি হ'ব, এইটো যদি এটা সমবাহু ত্ৰিভুজ হয় এ এ এ, তেতিয়াহ'লে ইয়াৰ এইচটো নোলোৱাকৈ যিটো আমাৰ হাফ ইনটু ভূমি ইনটু উন্নতি যিটো সূত্ৰ আছে, সেইটো ব্যৱহাৰ নকৰাকৈ আমি কেনেকৈ কৰিব পাৰোঁ সেইটো চাই লওঁ। এইটোৰ ক্ষেত্ৰত কি হ'ব, √3/4 এ স্কুৱেৰ হ'ব এই সমবাহু ত্ৰিভুজ এটা কালি, সমবাহু এই সমবাহু ত্ৰিভুজ এটা কালি হ'ব √3/4 এ স্কুৱেৰ। সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা কি আছিল, চাইছে, 3ৰ লগত যিটো এ হ'ব বাহুটোৰ মাপ, এইটো দি পূৰণ কৰিব লাগিব, কিন্তু কালি ক্ষেত্ৰত কি হ'ব √3/4, তাৰ লগত বাহুৰ লগত আকৌ বাহুটো পূৰণ কৰি দিলে হৈ গ'ল। √3 মান যিটো আছে সেইটো বহাই দিব ইয়াত, তাৰপিছত 4 মানটো বহাই দিব। √3 মান হ'ল কি 1.71, এইখিনি বহাই দি এনচাৰটো যিকোনো উপায়েৰে কৰিব। এতিয়া সমদ্বিবাহু ত্ৰিভুজ হ'ল, সমবাহু ত্ৰিভুজ হ'ল, এতিয়া সমদ্বিবাহু ত্ৰিভুজত কেনেকুৱা হ'ব সেইটো চাওক। এতিয়া এইটো ধৰক এটা সমদ্বিবাহু ত্ৰিভুজ, এইটো এ এইটো এ এইটো বি, সমদ্বিবাহু ত্ৰিভুজটো আছে, ইয়াৰ কালি হ'ব কি এইটো কেনেকুৱা b/4, তাৰপিছত √4 a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, এইটোত বিৰ মানটো ইয়াত বহাই দিব, তাৰপিছত এইটো আছে আমাৰ এইটোৱে, তাৰপিছত 4a স্কুৱেৰ মাইনাছ a b স্কুৱেৰটো কৰি দিলে আমাৰ কি হৈ গ'ল, এইটো সমদ্বিবাহু ত্ৰিভুজৰ কালি হৈ গ'ল। এতিয়া বন্ধুসকল চাওক, এই ভিডিঅ'টোত আমি অকল সূত্ৰসমূহ কেনেকৈ হ'ব সেই বিষয়েহে আলোচনা কৰিছোঁ। সূত্ৰসমূহ বুজি পাব লাগিব, তাৰপিছত আমি অংকবিলাক কৰিব পাৰিম, সেইকাৰণে সূত্ৰবিলাকৰ বিষয়ে ইয়াত আলোচনা কৰোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আপোনালোকে কি পাব, আপোনাৰ ইয়াৰ ওপৰত যিমানবিলাক গণিত হ'ব, অংক হ'ব, প্ৰশ্ন যিবিলাক পৰীক্ষাত আহিব, সেইবিলাকৰ বিষয়ে ডিটেইলছ আলোচনা কৰিম, এইবিলাক সমাধান কৰিম। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে আমাৰ যিবিলাক ইয়াৰ পৰৱৰ্তী ভিডিঅ'বিলাক আছে সেইবিলাক যাতে আমি আলোচনা কৰিলে আপোনালোকে সহজে পাইগৈ।